হাই এভৰিৱান, আজি আমাৰ ককাৰ শ্ৰাদ্ধ। এয়া ভকতসকল লাহে লাহে আহিছে আৰু মাহঁতে চাহ তাহো নিছে। এয়া চাওক, এয়া দেউৰে ধুনীয়াকৈ বস্তুবোৰ গোটাই আছে। এতিয়া সেৱা চেৱা কৰি আছে, প্ৰাৰ্থনা চাৰ্থনা গাই আছে ধুনীয়াকৈ। এয়া মানুহে সেৱাও কৰি আছে। এয়া চাহৰ কাৰণে গোটাইছে। এতিয়া বাহঁতে ধুনীয়াকৈ চাহ তাহ বনাই আছে। ইফালে মানুহে চাহো খাই আছে। এয়া চাওক, ভকতে ধুনীয়াকৈ নামো গাই আছে ইফালে। তাৰপৰা মই স্কুলৰ পৰা কিবা এটা খাই লৈছোঁ। এইফালে মানুহে নাৰিকল চাৰিকল গুচাই আছে, কাটি আছে, পূৰা ধুনীয়াকৈ একদম কৰি আছে। এইফালে আমাক প্ৰসাদ দিলে। প্ৰসাদ দিয়াৰ পিছত আমাক জলপান দিলে। জলপানৰ পিছত গোটেই ভকতসকলক বিদায় দিলে।